নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিলোঁ। আৰু দিনটোত কি পাৰোঁ দেখা থাকিবলৈ চেষ্টা কৰিম আপোনালোকক। পোনপ্ৰথমতে আপোনালোকক মই আমৰ আচাৰ মায়ে কৰিব লৈছে, তাকে অলপ শুকাই আছে, সেইখিনি অলপ দেখাই লওঁ। তাৰপিছত বনোৱাখিনিও অলপকৈ আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকৈ আমৰ আচাৰ বনাইছে মায়ে। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমখিনি কিমান শুকাই আছে চাই আহোঁগৈ, আপোনালোককো দেখাই থাকোঁ ব'লক, চাই লওঁ। শুকাইছে আৰু অলপমান বাকী আছে, এইখিনি হৈছেগৈ আৰু এইখিনি আছে। ধান মেলি থৈছে পুৰা, আজি ৰ'দ পায়। এইখিনি আজি ৰ'দত দিছে, এইখিনি আৰু এদিন লাগিব। A few minutes later. এতিয়া ৰুটি পুৰি আনিলোঁ, খাই লওঁ। পূৰা ভোক লাগি আছে, ৰুটিকে খাই লওঁ আজি। খাই লওঁ এতিয়া জল্দি ভোক লাগি আছে। যি গৰম, পুৰা গৰম হৈছে। ইমান দিনৰ ৰ'দটো দি দিছে, একদম মাথা মিচ কৰি গৈছে। চাবই পৰা নাই ৰ'দটোলে, ভিতৰতে সোমাই আছোঁ আৰু। ঢকুৱাৰ বিচনীখনকে কামত দিছে আৰু এইখন ক'ৰ পৰা আনিছোঁ গম পায়নে আপোনালোকে? এই যে ফাট বিহু হৈছিলে আমাৰ ইয়াত, সেই তাতে যে মানুহ এজনে দোকান দি আছিলে, বিহুৰ ভিডিঅ'টো চাইছেনে নাই চোৱা আপোনালোকে? যদি নাই চোৱা চাই ল'ব তেতিয়া। সেই মানুহজনৰ ওচৰৰ পৰা আনিছিলোঁ বিচনী 3খন, এখনত মাত্ৰ 10 টকা। অত দিনৰ পৰা বৰষুণ দি আছিলে, আজি কামত আহিছে আৰু গৰম যিহেতুকে কাৰেণ্টটো নাই। অনাৰ সাৰ্থক হৈছে যেন গম পাইছোঁ আৰু। 10 টকাত পাইছোঁ আৰু কিয়নো নানিম ন। মজা বতাহ, পুৰা সৰু যদিও পুৰা বিষ পৰিছে। যি কি নহওক কামত দিলে যে বিচনীকেইখনে, এদিন হ'লেও 2 দিন হ'লেও। কোনে ল'লে জনাবচোন বাৰু বিচনী। আপোনালোকে কোন গৈছিলে বিহু চাবলৈ তাৰে ভিতৰত। 2000 years later. আবেলি শুই থাকিলোঁ, সেইকাৰণে ভিডিঅ' কৰিব পৰা নহ'ল। আৰু এতিয়া প্ৰায় 9টামান বাজিলৈকে মায়ে ভাত বনাই আছে। মাংস আছে আজি, আৰু মিষ্টাৰ আহিছিলে, ঘৰত কুকুৰা কাটিছিলে, সেইকাৰণে মাংস লৈ আহিছিলে। আৰু এতিয়া আমি ভাত খাম। मैराथन? अरे मैं तो रोज ऐसे ही थकी रहती हूँ। थकान और कमजोरी खून में आयरन की कमी के लक्षण। लीजिए
लिवर जेंटॉन इसमें है ऑर्गेनिक आयरन और कई ऐसे तत्व जो भी थकान से आजाद हैं। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন হয় সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু কিছুমানে বহুতে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ আছে, সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।